তো গাইজ বৰ্তমান অসমৰ চুকে কোণে এই ফল্ডিং ৱালখন চলি আছে। এই ফল্ডিং ৱালখন কেনেকৈ বনায়, কিমান খৰচা, গোটেইখিনি জানিবৰ বাবে মই আহিছো আলিকাহৰ AB এণ্টাৰপ্ৰাইজত। এইফালে আছে হাফ পেঞ্চিল শিল আৰু আনফালে আছে ষ্টনডাছৰ বালি, লগত থাকিব 8mm 6mm ৰড। এই গোটেইখিনি সামগ্ৰীৰে তৈয়াৰ কৰা হয় ফল্ডিং ৱাল। নৰ্মেল ৱালতকৈ 50% কম হাৰত গঢ়ি উঠিব আপোনালোকৰ মৰমৰ ফল্ডিং ৱাল। আৰু এইফালে মোৰ লগত আছে AB এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী। দাদা নমস্কাৰ। দাদা, মানুহে যিহেতু এই ফল্ডিং ৱালটো ল'ব, এই ফল্ডিং ৱালটোৰ লাষ্টিংটো কেনেধৰণৰ হ'ব? ফল্ডিং ৱালৰ লাষ্টিংটো খুব ভালেই। বৰ্তমানলৈকে যিমান লগাইছোঁ আজিলৈকে কোনো কমপ্লেইন অহা নাই। দাদা ধৰি লওঁ এই যিটো নৰ্মেল ৱাল আৰু ইটোৰ মাজত পাৰ্থক্য কি আছে? পাৰ্থক্য বহুত আছে। আপোনাৰ ধৰক নৰ্মেল ৱাল এখন ইটাৰ ৱাল লগালে যদি আপোনাৰ 1 লাখ টকা যায়, এইখন ৱাল আপোনাৰ 50,000 হৈ যাব। 50,000 হৈ যাব। তো গাইজ আপোনালোকে শুনি আছে, নৰ্মেল ৱালতকৈ মানে 50% কম হাৰত এই ৱালখন পাই যাব আপোনালোকে। ধৰি লওক কাৰোবাক ডিজাইন লাগে, নিজৰ ডিজাইন লাগে, তেতিয়া পাই যাব নাই? পাব। আপোনালোকে যেনেকুৱা ডিজাইন বিচাৰে মোক হোৱাটছআপ কৰিলে হ'ল, মই তেনেকুৱাকৈ বনাই দিবলৈ সময় দিলে হ'ল। হয় গাইজ, আপোনালোকে শুনিলে, আপোনালোকক যেনেকুৱা ডিজাইন লাগে সেনেধৰণৰ ডিজাইন পাই যাব ইয়াতে। বাকী এড্ৰেছটো আমাৰ গুৱাহাটীৰ ফালৰ পৰা আহিলে শিঙিমাৰী পাৰ হৈ আহি আলিকাহ ৰাইট চাইডে আছে ৰাস্তাটো চকত, আৰু হাজোৰ ফালৰ পৰা আহিলে লেফ্ট চাইডে পাব আলিকাহৰ চকতে। আৰু দাদা এইখিনিতে এটা কথা মই শুনি আছোঁ মানুহৰ দ্বাৰা, মানে এই ৱালটো যিটো ৱাল আছে ফল্ডিং ৱাল, এই ৱালটো এঠাইৰ পৰা আন ঠাইলৈ মানে খুলি নিব পাৰি। এইটো কিমান দূৰ সত্য? এইটো সত্য কথা। এই ৱালখন মেইন বেনিফিটেই হ'ল এইটো, ৱালখন যদি কিবা ভাগত আপোনাৰ ৰাস্তাটো ৱালখন দিয়াৰ পিছত ড্ৰেইন আহিল, কিবা আহিল, ৰাস্তা বহল হ'ল, এইখন ৱাল খুলি নি পেলাই আকৌ আপুনি পিছত দিব পাৰিব। মানে সেইটোৰ কাৰণে ভাল আৰু ফল্ডিং ৱাল, নামে ফল্ডিং ৱাল যিহেতু এইটোৰ কাৰণে। আৰু ধৰি লওক কিবা কাৰণত আজিকালি যিহেতু মানুহৰ ৰাস্তাৰ কাষত ৱাল দিয়া যায়, সেই ৱালখন কিবা কাৰণত ৰাস্তাটো ডাঙৰ হ'লে, ধৰি লওক ড্ৰেইন আহিল, কিবা আহিল, অহাৰ লগে লগে মানে ৱাল হ'লে ভাঙি দিব লগা হৈ যায়। এতিয়া ফল্ডিং ৱাল লগালে মানে ৱালখন সলকে কেনে আৰু পিছে দিব পাৰি। ধৰি লওক মই 100 ফুটৰ ৱাল এখন বনাব দিলোঁ, সেই ৱালখন কিমান দিনৰ ভিতৰত ডেলিভাৰী কৰি দিব পাৰি? ৱালখন ধৰক আপোনাৰ অৰ্ডাৰ দিয়াৰ পিছত আমি যিদিনাখন কামত যাম 100 ফুটত 2 দিনতে হৈ যাব। 2 দিনতে হৈ যাব। আৰু লগতে মিস্ত্ৰী নিজে জগাত ধৰিব লাগিব না বেলেগে? আপুনি মিস্ত্ৰী আমাৰ ইয়াৰ পৰা যাব, কোনো খাৱা লোৱা দিব নালাগে, কোনো একো দিব নালাগে, আমাৰ ইয়াৰে মিস্ত্ৰী গৈ পেলাই ফিটিং কৰি দিয়ে। তো খুব ভাল লাগিল। তো গাইছ আপোনালোকে শুনিলে, মানে যদি কাৰোবাক ৱাল লাগে তেনেহ'লে 2 দিন বা 3 দিনত ডেলিভাৰী হৈ যাব, আৰু লগতে প্লাছ মিস্ত্ৰী থাকিব। আৰু লাষ্টিংটো একেবাৰে ভাল লাষ্টিং। এনে লাষ্টিংটো কিমান বছৰলৈকে লাষ্টিং কৰে? লাষ্টিং মোটামুটি 30 বছৰ। 30 বছৰ। তো গাইছ আপোনালোকে শুনিলে, মানে আপোনালোক যেনেকুৱা ডিজাইন লাগে সেনেকুৱা ডিজাইন ইয়াতে পাব। আৰু এনেকুৱা ধৰণৰ ডিজাইন আছে, আপোনালোকে টাইলছ ব্যৱহাৰ নকৰিলেও হ'ব। তো বন্ধুসকল, দাদাৰ পৰা গোটেইখিনি ডিটেইলছ ল'লোঁ। যদি কোনোবা ব্যক্তিয়ে কম খৰচত ভাল ডিজাইনৰ মজবুত ৱাল এখন লগাম বুলি ভাবে, তেনেহ'লে আলিকাহক লগি আহিলে হ'ল। স্ক্ৰীনত নম্বৰটো দিয়া আছে, আপোনালোকে দাদাক কণ্টেক্ট কৰিব পাৰিব। এই ৱালৰ বেনিফিট বহুত কেইটা আছে, তাৰে ভিতৰত সবচে ভাল লগা এটা বেনিফিট হ'ল, যদি আমি নৰ্মেল ৱাল এখন বনাব লাগে তেনেহ'লে ইটা লাগিল, বালি লাগিল, চিমেণ্ট লাগিল, ৰড লাগিল, আৰু মিস্ত্ৰীটো পাবৰে নাই। কিন্তু এই ৰেডিমেড ৱালখনৰ গোটেইখিনি বস্তু ৰেডি হৈ থাকে, আৰু লগতে মিস্ত্ৰীৰ ব্যৱস্থা ইহঁতে কৰে। ব্যৱস্থাটো কৰে লগতে খোৱা লোৱাৰ ব্যৱস্থা, ভাড়া ইত্যাদি গোটেইখিনি বস্তু ইহঁতে যোগান ধৰে। তো গাইছ আজি কাৰণে এহাঁতি আৰু যদি কোনোবা ভাবে ফল্ডিং ৱাল এখন লগাম বুলি, তেনেহ'লে স্ক্ৰীনত নম্বৰটো দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰা আৰু সোনকালে আহক। তো আজি কাৰণে এহাঁতি আৰু জয় হিন্দ।